হৰে কৃষ্ণ। মই পাৰ্থ বৰুৱা গীতাপাঠ কৰিব লৈছোঁ। আজি দ্বিতীয় অধ্যায় আৰম্ভ কৰিব লৈছোঁ। দ্বিতীয় অধ্যায় আৰম্ভ কৰাৰ আগতে মই ক'ব খোজোঁ যে আমি ইয়াৰ আগতে বুজিব পাৰিছিলোঁ যে অৰ্জুনে ইমানেই শোকত অভিভূত হৈ পৰিছিল যে তেওঁৰ চকুলোৰে উপচি পৰিছিল আৰু হাতৰ যি ধনুষৰ ইত্যাদি তেওঁৰ আছিল সকলো তেওঁ এৰি ৰথত বহি পৰিছিল, যুদ্ধ নকৰোঁ বুলি ৰথত বহি পৰিছিল। এতিয়া দ্বিতীয় অধ্যায়ৰ প্ৰথম শ্লোকত কৈছে, তং তথা কৃপয়া বিষ্টম শ্ৰুপূৰ্ণাকুলেক্ষণম বিষিদন্ত নিদং বাক্যমুবাচ মধুসূদন। আমি জানো যে সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰক মহাভাৰতৰ যুদ্ধৰ সকলো বৃত্তান্ত কৈ আছিল। গতিকে এই শ্লোকটোত সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে যে হে মহাৰাজ, অৰ্জুনে এইদৰে দয়াৰ ভাৱেৰে অভিভূত হৈ আৰু চকুলোৰে দুচকু উপচি পৰি ব্যাকুল হৈ বেজাৰ কৰি থকা দেখি মধুসূদন শ্ৰীকৃষ্ণই তেওঁক এনেদৰে ক'লে। অকণমান ব্যাখ্যা কৰিব বিচাৰোঁ ইয়াত। মধুসূদন, শ্ৰীকৃষ্ণক যে মধুসূদন কোৱা হৈছে তাৰ তাৎপৰ্যনো কি? শ্ৰীকৃষ্ণই মধু নামৰ দানৱ এটাক বধ কৰিছে, সেইকাৰণে শ্ৰীকৃষ্ণৰ নাম মধুসূদন। এতিয়া অৰ্জুনে আচলতে বিচাৰিছে যে শ্ৰীকৃষ্ণই তেওঁৰ অন্তৰত থকা অজ্ঞানৰূপী যি দৈত্যই তেওঁৰ কৰ্তব্য কৰাত বাধা দিছে তাকো যাতে কৃষ্ণই নিপাত কৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কুতস্ত্বা কস্মল মিদং বিষমে সমুপস্থিতম অনাৰ্য জুষ্টম স্বৰ্গ মকীৰ্তিকৰম অৰ্জুন। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে প্ৰিয় অৰ্জুন, তোমাৰ মনত কেনেকৈ এই বিষাদৰ কলুষতাই ঠাই ল'বলৈ পালে? এইবিলাক জীৱনৰ মূল্য বুজি নোপোৱা ব্যক্তিসকলৰ বাবে অশোভনীয়। ই স্বৰ্গ লাভ নকৰায় আৰু অপযশহে আনে। ভগৱানে আকৌ ক'লে, ক্লৈব্যং মা স্ম গম পাৰ্থ নৈতৎ তয়ুপপদ্যতে ক্ষুদ্ৰং হৃদয় দুৰ্বলং ত্যক্তোত্তিষ্ঠ পৰৎপন। হে পাৰ্থ, তুমি এই নিজ নপুংসক স্বভাৱটোৰ ওচৰত হেও নামানিবা। তোমাৰ ক্ষেত্ৰত এনে স্বভাৱে শোভা নাপায়। সেই শত্ৰুক দমন কৰোতা বীৰ
তুমি হৃদয়ৰ ক্ষুদ্ৰ দুৰ্বলতা পৰিত্যাগ কৰি জাগি উঠা। ব্যাখ্যা কৰিব লৈছো। ক্ষত্ৰিয়ৰ সন্তান এজন যদি যুদ্ধ কৰিবলৈ অমান্তি হয়, তেতিয়া তেওঁ নামতহে ক্ষত্ৰিয় হৈ পৰে। সেইদৰে ব্ৰাহ্মণৰ সন্তান এজনে যদি অধাৰ্মিক কাম কৰে, তেতিয়া তেওঁ নামতহে ব্ৰাহ্মণ হৈ থাকে। তেনে ক্ষত্ৰিয় আৰু তেনে ব্ৰাহ্মণসকল নিজ নিজ পিতৃৰ অযোগ্য সন্তান। গতিকে কৃষ্ণই অৰ্জুনো এজন ক্ষত্ৰিয়ৰ অযোগ্য সন্তান হোৱাটো নিবিচাৰিছিল। অৰ্জুন আছিল কৃষ্ণৰ আটাইতকৈ অন্তৰংগ বন্ধু, আৰু কৃষ্ণই অৰ্জুনৰ ৰথতে থাকি তেওঁক পোনপটীয়াকৈ দিহা পৰামৰ্শ দি আছিল। কিন্তু ইমানখিনি সুবিধা থকা স্বত্বেও যদি অৰ্জুনে যুদ্ধ কৰিবলৈ এৰি দিয়ে, তেনেহ'লে সেইটো বৰ অপযশৰ কথা হ'ব। সেইবাবেই কৃষ্ণই কৈছিল যে তেনে এটা মনোভাৱ অৰ্জুনৰ পক্ষে শোভা নাপায়। অৰ্জুনে যুক্তি দেখুৱাইছে যে পৰম শ্ৰদ্ধেয় ভীষ্ম আৰু আন আত্মীয়সকলৰ প্ৰতি উদাৰ ভাৱ দেখুৱাবৰ বাবেই তেওঁ যুদ্ধ পৰিত্যাগ কৰিব খুজিছে। কিন্তু কৃষ্ণই তেনে উদাৰ ভাৱক হৃদয়ৰ দুৰ্বলতা বুলিহে বিবেচনা কৰে। অৰ্জুনে কৈছে, কথং ভীষ্মমহং সংখ্যে দ্ৰোণং চ মধুসূদন ঈশুভি প্ৰতিউৎসামি পূজাৰ হাৰ্বৰী সূদন। অৰ্জুনে তেতিয়া শ্ৰীকৃষ্ণক ক'লে, হে শত্ৰুক নিপাত কৰোঁতা, হে মধু দানৱক নিহত কৰোঁতা, হে কৃষ্ণ, ভীষ্ম আৰু দ্ৰোণৰ দৰে পূজনীয় ব্যক্তি দুজনক মই কেনেকৈ যুদ্ধৰ ক্ষেত্ৰত শৰেৰে ঘূৰাই আক্ৰমণ কৰিম? অৰ্জুনে আকৌ ক'লে, গুৰু ন হত্বা হি মহানুভাৱান শ্ৰেয়ৈ ভক্তুং ভক্ষমপিহ লোকে হত্বাৰ্থ কামাংস্তু গুৰু নিহৈব ভুঞ্জীয় ভোগান ৰুধিৰ পদিগ্ধান। অৰ্থাৎ এই অৰ্জুনে কৃষ্ণক ক'লে যে এই সংসাৰত মহৎ হৃদয়ৰ গুৰুসকলক বধ নকৰাকৈ ভিক্ষা কৰি যি পোৱা যায় তাকে ভোগ কৰি থকাই ভাল। কিন্তু এটা জাগতিক লাভৰ আশাত গুৰুসকলক বধ কৰাৰ পিছত তেওঁলোকৰ তেজৰ দাগ লগা বস্তুবিলাকহে ভোগ কৰিবলগীয়া হয়। অৰ্থাৎ অৰ্জুনে ভাবিছিল যে তেওঁৰ গুৰুসকলে, গুৰুতুল্য ব্যক্তিসকলে লাগিলে যিহকেই নকৰক, তথাপিও তেওঁলোক জ্যেষ্ঠ ব্যক্তি, আৰু সেইবাবেই তেওঁলোকক বধ কৰি কিবা বৈষয়িক লাভ ভোগ কৰিবলৈ যোৱা মানেই তেজৰ দাগ লাগি থকা বস্তু উপভোগ কৰাৰ নিচিনা কথা। ন চৈতদ বিদ্ম কতৰন্নু গৰিয়ু য়দবা জয়েম যদি বা নু জয়েয়ু য়ানেব হত্বা ন জিজি বিখামহ তেয়ৱস্থিতা প্ৰমুখে ধাৰ্তৰাষ্ট্ৰা। অৰ্থাৎ অৰ্জুনে ক'লে যে যদি আমি জয়ী হওঁ অথবা
তেওঁলোকে যদি আমাক পৰাজিত কৰে, এই দুটাৰ কোনটোনো আমাৰ বাবে বেছি ভাল হ'ব তাক মই জানিব পৰা নাই। যিসকলক বধ কৰাৰ পাছত আমি নিজেই জীয়াই থাকিবলৈ কামনা নকৰোঁ, সেই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে আমাৰ সন্মুখতে অৱস্থান কৰিছে। অৰ্থাৎ যে যুদ্ধ কৰাটোৱেই ক্ষত্ৰিয়ৰ কৰ্তব্য, তথাপিও যুদ্ধ কৰিবলৈ লৈ অপ্ৰয়োজনীয় হিংসাৰ বিভীষিকা এটা গোটাই ল'ব লাগে নে যুদ্ধৰ পৰা আঁতৰত থাকি ভিক্ষা কৰিয়েই জীয়াই থাকিব লাগে, তাকে অৰ্জুনে বুজিব পৰা নাছিল। অৰ্জুনে কৈছে, কাৰ্পণ্য দোষ উপহত স্বভাৱ পৃচ্ছামি তাং ধৰ্ম সন্মূঢ় চেতা যশ্ৰেয় হান্নিশ্চিতং ব্রূহি তন্মে শিষ্যস্তে অহং হাধি মাং ত্বাং প্ৰপন্নম। হে কৃষ্ণ, মোৰ ধৰ্ম অৰ্থাৎ কৰ্তব্যনো কি তাক নিৰ্ণয় কৰাৰ ক্ষেত্ৰত মোৰ মনটো বিমূৰত পৰিছে, কিয়নো সংশয়ৰ দুখেই মোৰ স্বভাৱটো দুৰ্বল কৰি পেলাইছে। সেইবাবেই মোৰ কাৰণে কি কৰাটোনো নিশ্চিতভাৱে অধিক ভাল তাক আপুনি কওক। মই আপোনাৰ শিষ্য, আপোনাৰ আশ্ৰয় লৈছোঁ, মোক আপুনি উপদেশ দিয়ক বুলি অৰ্জুনে শ্ৰীকৃষ্ণক অনুৰোধ কৰিলে। নহি প্ৰপশ্যামি মমাপনুদ্যাদ যস্যু কমুস্যু ক্ষণমিদ্ৰিয়ানাম অবাদ্য ভূমাৱহ পত্নমিদং ৰাজ্যং সুৰানামপি সাধিপত্যম। হে কৃষ্ণ, অৰ্জুনে কৈছে, হে কৃষ্ণ, যিটো সুখে মোৰ ইন্দ্ৰিয়বিলাক শুকুৱাই পেলাইছে, যি সুখ আনকি মই পৃথিৱীত এখন নিষ্কণ্টক সমৃদ্ধিশালী ৰাজ্য লাভ কৰিলেও আৰু আনকি দেৱতাসকলৰ অধিপতি হ'বলৈ পালেও থাকি যাব, এই সুখনো কেনেকৈ মই দূৰ কৰিব পাৰোঁ তাক মই ভাবি পোৱা নাই। এইবাৰ সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, এইব মুক্তা ঋষিকেশ গুড়াকেশ পৰন্তপ নৈৎস ইতি গোবিন্দ মুক্তা তৃষ্ণিং বভুৱঃ। সঞ্জয়ে কৈছে, হে মহাৰাজ ধৃতৰাষ্ট্ৰ, শ্ৰীকৃষ্ণক এই বুলি কোৱাৰ পিছত শত্ৰু দমন কৰোঁতা গুড়াকেশ অৰ্জুনে আকৌ গোবিন্দক মই আৰু যুদ্ধ নকৰোঁ বুলি কৈ সমূলি মৌন হৈ ৰ'ল। আজিলৈ ইমানতে সামৰিব লৈছোঁ। ইয়াৰ পিছত নেক্সট আমি 10 নং শ্লোক পাঠ কৰিম, য'ত পৰা ভগৱান শ্ৰীকৃষ্ণৰ অৰ্জুনক উপদেশ দিয়া আৰম্ভ কৰিব। গতিকে আজিলৈ সামৰিছোঁ। হৰে কৃষ্ণ।